স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'লৈ। তেনেই সহজেৰে বেচনৰ লাড়ুনো কেনেকৈ বনায় আহক চাওঁ। এয়া বেচন একাপ লৈছিলোঁ, চেনি আধা কাপ আৰু বাদাম লৈ লৈছোঁ। এয়া চেনিখিনি পিচি ল'লোঁ। এতিয়া টাৱাখনত ঘি দিছোঁ। আপোনালোকে ঘি অন্নপূৰ্ণা ঘিটোৱে দিব, সেইটো দিলেহে বেছি ভাল হয়। ঘি ডাঙৰ চামুচে 3 চামুচমানৰ লৈছোঁ। ইয়াতে এতিয়া বেচনখিনি দি দিছোঁ। এইখিনি ভালকৈ ভাজিম। যিমান দেৰি ভাজিব সিমান খাবলৈ ভাল হ'ব, নহ'লে তিতা তিতা নিচিনা হৈ থাকিব। এইখিনি প্ৰায় আমি 25 মিনিটমানৰ বাবে ভাজিছিলোঁ। এইখিনি এনেকৈ লাহে লাহে ভাজিছোঁ। এয়া চাওক শুকাই গৈছে, লাষ্টলৈ একেবাৰে শুকাই যাব। ভাজি ভাজি এইখিনি গোটেইখিনি শুকান নিচিনা হৈ যাব, তেতিয়াহে তিতাটো নাইকিয়া হ'বগৈ। আৰু এই বাদামখিনিও দি দিলোঁ। এয়া চাওক আমি এনেকৈ ভাজি আছিলোঁ লাহেকৈ। এয়া চাওক কেনেকুৱা শুকান হৈ গৈছে, দেখিছেনে বাৰু? এইখিনি আমি এতিয়া বাউল এটাত লৈ ল'ম। ইয়াতে আমি পিচি থোৱা চেনিখিনি এতিয়া দি দিম। এয়া দি দিছোঁ। দি ঠাণ্ডা হ'ব দিম, যিহেতু আমি গৰমে গৰমে লাড়ু বাটিব নোৱাৰোঁ। ঠাণ্ডা হ'ব দিম, ছাইড কৰি থ'ম। এতিয়া ঠাণ্ডা হৈ গৈছে। আমি ইয়াতে ঘি দি দিছোঁ। ঘি দি লাহে লাহে হাততো অলপ ঘি লগাই ল'ব। লাহে লাহে লাডুখিনি বাতি ল'ম। যদি আপোনালোকে এনেকৈ বনাই নাই চোৱা, বনাব। খাবলৈ খুবেই ভাল হয়। এয়া চাওক এনেকৈ গোটেই লাড়ুখিনি বাতি ল'ম। আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব। ধন্যবাদ।